দাৰছুৰ ৰেবা চতুৰ্থ পাঠ চাহাবিল কিতাবো এইটো পদ্য ভালকৈ চাব বহুত ইম্পৰ্টেণ্ট চাহাবিল কিতাবো কিতাপ মোৰ সংগী আনা ফাত্তান জু আদাবি মই এজন উৎকৃষ্ট মানৰ যুৱক ফাত্তান মানে যুৱক আদাব মানে শিষ্টাচাৰ মই এজন উৎকৃষ্ট মানৰ যুৱক ইকৰা ও খাইৰাল কুতুবি মই ভাল কিতাপবোৰ অধ্যয়ন কৰোঁ ইকৰা মানে মই অধ্যয়ন কৰোঁ খাইৰ মানে ভাল কুতুবি মানে হৈছে কিতাপবোৰ বহু বচন গতিকে মই এজন উৎকৃষ্ট মানৰ যুৱক মই ভাল কিতাপবোৰ অধ্যয়ন কৰোঁ ইন গাবাতি আছহাবু যেতিয়া সংগীসকল মোৰ পৰা আঁতৰি যায় ইন গাবাতি মানে গায়ব হোৱা মানে নোহোৱা হোৱা যেতিয়া মোৰ সংগীসকল মোৰ পৰা আঁতৰি যায় ফাচাহাবিল কিতাবো পিছত কিতাপ মোৰ সংগী হয় ফিহি হাদিছু সামাৰ তাত বিভিন্ন কথা বাৰ্তাৰ বৰ্ণনা পোৱা যায় মজিনুন মুজাইনুন বেচুৰি যিবোৰ সুসজ্জিত মানে কিতাপৰ কথাবোৰ সুসজ্জিত থাকে এটাই ইয়াতে কৈছে যে ফিহি হাদিছু সামাৰ তাত বিভিন্ন কথা বাৰ্তা বৰ্ণনা পোৱা যায় হাদিছ মানে বৰ্ণনা পোৱা যায় মাজিয়ানুন বেচুৰি যিবোৰ সুসজ্জিত আছালাহু মই তেওঁক প্ৰশ্ন কৰোঁ মানে কিতাপক মই প্ৰশ্ন কৰোঁ ইউ জীৱনী তেওঁ মোক উত্তৰ দিয়ে কিতাপে কি কৰে মোক উত্তৰ দিয়ে আনকুল্লি মায়াৰবুনি সকলো সন্দেহৰ বিষয়ে মানে আমি যিবিলাক সন্দেহ কৰোঁ মানে সেইবিলাক কি কৰে কিতাপে আমাক উত্তৰ দিয়ে লগে লগে মানে যে এনেকুৱা যে ভাৰতৰ ৰাজধানী ক'ত আছিল যদি চাপ'জ মোৰ পাহৰি গ'লোঁ মই যদি কিতাপ ওলাওঁ ছ'চিয়েল কিবা ওলাওঁ তেতিয়াহ'লে পাই যাম আমি যে ভাৰতৰ ৰাজধানী দিল্লী নতুন দিল্লী তো ঠিক তেনেকৈ আমি যিবিলাক বস্তু মানে আমাৰ সন্দেহ হয় সেইবিলাক কিতাপে কি কৰে আমাক উত্তৰ দি দিয়ে ইয়াহুলু বিহিল বয়ান ইয়াৰ মাত বহুত মিঠা ইয়াহুলু মানে মিঠা বিহি মানে তাৰ মানে কিতাপৰ আল বয়ানো বৰ্ণনাবোৰ মানে কিতাপৰ বৰ্ণনাবোৰ মাতবোৰ মিঠা ৱামা আলাহুল লেচানো যদিও ইয়াৰ জিভা নাই আৰু ইয়াৰ জিভা নাই কাম কাচ্চালি হাকিয়াত কিমান ঘটনা মোৰ আগত যে ব্যক্ত কৰে লাতিহাতুল গাইয়াত লিল গাইয়াত যিবোৰ অতি মনোমোহা মানে কিতাপে যিবিলাক কথা মোৰ আগত ব্যক্ত কৰে সেইবিলাক কি হয় মনোমোহা হয় মানে আনন্দদায়ক হয় ইয়াৰ পৰা কি হয় তোমাৰ ব্যাখ্যা আহে তো ব্যাখ্যাখিনি মই দি দিম তো অনুবাদো আহিব পাৰে তো তোমালোকে ভালকৈ চাই ল'বা মই তোমালোকক একবাৰ অনুবাদ দেখাই দি আছোঁ এইটো অনুবাদ যে আনা ফাত্তান জু আদাব মাজিয়ানুন বেচুৰি যে মই এজন উৎকৃষ্ট যুৱক মই উৎকৃষ্ট মানৰ কিতাপবোৰ অধ্যয়ন কৰোঁ যেতিয়া সংগীসকল মোৰ পৰা আঁতৰি যায় পিছত কিতাপে মোৰ সংগী হয় তাত বিভিন্ন কথোপকথনৰ বৰ্ণনা পোৱা যায় তাত মানে কিতাপত বিভিন্ন কথোপকথনৰ বৰ্ণনা পোৱা যায় যিবোৰ অতি সুসজ্জিত এইটো হৈছে প্ৰথম পেৰাগ্ৰাফ আৰু দ্বিতীয় পেৰাগ্ৰাফটো চোৱা যে আছালাহু ইয়া জীৱনী লাতিফাতুল লিল গাইয়াত যে অসমীয়া অনুবাদ মই তেওঁক মানে কিতাপক প্ৰশ্ন কৰোঁ তেওঁ মোক উত্তৰ দিয়ে সকলো সন্দেহৰ বিষয়ে মই যে অলপ আগতে ক'লোঁ যিবিলাক মানে আমি সন্দেহ হয় এইবিলাক কিতাপত সুধিলে লগে কিতাপে উত্তৰ দি দিয়ে ইয়াৰ মাত যে কিমান মিঠা আৰু যদিও ইয়াৰ জিভা নাই ই কিমান ঘটনা যে মোৰ আগত ব্যক্ত কৰে যিবোৰ অতি মনোমোহা বা মিঠা তো এইখিনি হৈছে অনুবাদ ভালকৈ চাই ল'বা এতিয়া কুৱেশ্যনখিনি চোৱা আৰবীত উত্তৰ দিয়া 1 নম্বৰ মান ইকৰা খাইৰুল কুতুবি কোনে উৎকৃষ্ট কিতাপ ভাল কিতাপবোৰ অধ্যয়ন কৰে ইয়াত উত্তৰ দিয়া আছে যে আল ফাত্তান যুৱকে আল্লাজি যিজনে জু আদাব ইকৰা খাইৰুল কুতুবি মানে উৎকৃষ্ট যুৱকে উৎকৃষ্ট কিতাপবোৰ অধ্যয়ন কৰে ধুনীয়াকৈ লিখি দিবা 2 নম্বৰ মাতা কানা আল কিতাবু সাহাবান লিল ফাতা উত্তৰ হৈছে কি ইজা গাৱাতি আছহাবু যেতিয়া সংগীসকল তেওঁৰ পৰা আঁতৰি যায়
তেতিয়া কিতাপ কি কৰে সংগী হয় 3 নম্বৰটো চোৱা যে আইনা হাদিছুস সামাৰ কথা বতৰা বৰ্ণনা ক'ত পোৱা যায় ইয়াতে দিয়া আছে ধুনীয়াকৈ দিয়া আছে চাই লবা ফিল কিতাবে কিতাবত পোৱা যায় যে পদ্যৰ পৰা তোমাৰ 4 নম্বৰ কোশ্চেনটো চোৱা মা হুৱা মজিয়ান বেসুৰে মানে হেইটো কি বস্তু যেটো সুসজ্জিত হাদিছুস সামাৰ মানে কথা বতৰাবোৰ মজিয়ান বেসুৰে সুসজ্জিত 5 নম্বৰ আম্মা ইয়াজিবু কিতাব কিতাব আমাক কিহৰ বিষয়ে উত্তৰ দিয়ে উত্তৰ হৈছে জবাব আন কুল্লি মায়ৰবুনি সকলো সন্দেহৰ বিষয়ে মানে ভালকে চাবা 2 মাৰ্কে কোশ্চেন কিন্তু আহিব বহুত ইম্পৰ্টেন্ট হয় 6 নম্বৰ মা হুৱা ইয়াহুলুল বিল কিতাবে মানে কিতাবৰ কি মিঠা হেইটো কি বস্তু যেটো কিতাবৰ মিঠা উত্তৰ হৈছে ইয়াহুলু আল বায়ানু বিল কিতাবে কিতাবৰ বৰ্ণনাবোৰ মিঠা 7 নম্বৰ মা হুৱা লাইসা লাহু লিসানু মা হুৱা মানে হেইটো কি মানে যাৰ জিভা নাই ভাষা নাই উত্তৰ হৈছে আল কিতাবু লাইসা লাহু লিসানু কিতাবৰ জিভা নাই 8 নম্বৰ কাইফা কানাতা হাকিয়াতু বিহাজবি শাইৰ মানে শাইৰ কবি ব্যক্ত কৰে হেইবিলাক কেনেকুৱা উত্তৰ হৈছে লাতিফাতুল গায়াত হেবোৰ অতি মনোমোহা তো এইবিলাক কোশ্চেন বিলাক আহিব ইয়াৰ পৰা মানে 4-5টা তো আহিবই 2 মাৰ্কে গতিকে নিশ্চয় এইবিলাক ভালকে চাই লবা মুখস্থ কৰি লবা বহুত ইম্পৰ্টেন্ট হয় এতিয়া চোৱা উদাহৰণৰ আৰ্হিত বিপৰীত অৰ্থবোধক শব্দবোৰ লিখা বিপৰীত অৰ্থবোধক শব্দ লিখিব দিছে এটা দি দিছে ৰাইবুন ইয়াকিন ৰাইব মানে সন্দেহ ইয়াকিন মানে বিশ্বাস তো বাকি চোৱা এটা আছে খাইৰুন খাইৰুন মানে ভাল এটা আছে খাইৰুন মানে ভাল শাৰুন মানে বেয়া এটা হৈছে তোমাৰ খাইৰুন শাৰুন গায়েব গায়েব মানে নোহোৱা হৈ যোৱা তো ই হ'ব কি হাজিৰ এটো ৰাইবুন সন্দেহ ইয়াকিন বিশ্বাস দিয়া আছে সওয়াল সওয়াল মানে প্ৰশ্ন কৰা জবাব উত্তৰ দিয়া সহি সহি মানে শুদ্ধ গলত মানে ভুল শাকিল শাকিল মানে গধুৰ খাফিফুন মানে পাতল নাফা নাফা মানে লাভ যা লোকসান গরিন মানে ধনী ফাকরুন মানে দুখিয়া গরিব তো এইবিলাক লিখি লবা খাইরুন শাররুন গায়েব হাজির রাইবুন ইয়াকিন সওয়াল জবাব হাজির গায়েব হল সহি গলত শাকিল খাফিফুন নাফা যা গানিউন ফাকিরুন তো এনেকে তোমালোকে লিখি লবা ধুনীয়াকে এতিয়া চোৱা 5 নম্বৰ খাইল ঠাইবোৰত জালিকা তিলকা উলাইকা আদি ইসমে ইশাৰাল বাইদবোৰ বহুৱা দেখি দিছে জালিকা জালিকা মানে হৌটো আৰু বাইদ মানে হৈছে তোমাৰ দূৰৱৰ্তী তিলকা মানে হৌটো উলাইকা মানে হৌ সকল তো প্ৰথমে আমি কি কৰিম এই তিনটাৰ বিষয়ে জানি লম তো আহা আমি এটো জানি লম তো চোৱা যে খাইল ঠাইবোৰ জালিকা তিলকা উলাইকা আদি স্পেশাল বাইদ বোৰ বহুৱা জালিকা মানে হৈছে তোমাৰ কি অৰ্থ হৌটো হৌজন হৌখন বচন হৈছে এক বচন কেৱল পুলিংগৰ ঠাইত বহিব জালিকাটো কেৱল পুলিংগৰ ঠাইত বহিব তোমাক ৰাখিবা তিলকা তিলকা হৈছে কি হৌটো বচন হৈছে এক বচন বস্তু আৰু স্ত্ৰীলিংগৰ ঠাইত বহিব মানে বস্তু হ'ব পাৰে বা স্ত্ৰীলিংগৰ ঠাইত কি বহিব তিলকা বহিব আৰু পুলিংগৰ ঠাইত কি বহিব জালিকা বহিব আৰু উলাইকা ক'ত বহিব অৰ্থ হৈছে হৌ সকল বহুবচনৰ ঠাইত বহিব লিংগলৈ কোনো কথা নাই মানে দূৰৱৰ্তী কোনো বস্তু যদি মানে ইংগিত কৰা বা ভাবে তাত কি বহে
বহুবচন ঠাইত বুজালে তাতে ওলাইকে বহে। তো আমি এতিয়া চাম, চোৱা এতিয়া ইয়াতে 1 নম্বৰ হৈছে কি জালিকা বহিছে। জালিকা তালিবুন, জালিকা কিয় বহিছে? তালিবুন মানে ছাত্ৰ, ছাত্ৰৰ কাৰণে ছাত্ৰ হৈছে কি এক বচন আৰু হৈছে পুলিংগ, সেইকাৰণে জালিকা বহিছে, এইটো বহিছে জালিকা। 2 নম্বৰ কিতাবী, মোৰ কিতাপ। কিতাবী, কিতাপটো কি বুজাইছে? কিতাপটো হৈছে এটা বস্তু, গতিকে কি বহিব? তিলকা বহিব। মানে বস্তুটো বুজি পাইছা? তাৰমানে জালিকা ক'ত বহে? কেৱল মাত্ৰ পুলিংগৰ ঠাইতহে জালিকা বহিব। তিলকা ক'ত বহিব? বস্তু আৰু স্ত্ৰীলিংগত বহিব কি? স্ত্ৰীলিংগ বুজালে বহিব তিলকা। ওলাইকা মানে বহুবচন, লিংগ বা কোনো কথা নাই, লিংগৰ কোনো কথা নাই, ইয়াতে বহুবচন হ'লে ওলাইকা বহিব। ঠিক তেনেকুৱা মুদাৰৰিছাতুন মানে শিক্ষয়িত্ৰীসকল, ওলাইকা বহিছে, চাইছে? মানে বহুবচন যে, গতিকে ওলাইকা বহিছে। 4 নম্বৰ তিলকা তাবিবাত জাদিদাতুন, নতুন ডক্টৰনী। তাবিবাত মানে হৈছে, তাবিবুন মানে ডক্টৰ, তাবিবাত মানে ডক্টৰনী, জাদিদাতুন মানে নতুন, গতিকে এইটো স্ত্ৰীলিংগ, এইটো কি বহিছে? তিলকা। ফাল্লাহুন মানে খেতিয়ক, খেতিয়ক ফাল্লাহুন মানে খেতিয়ক, ফাল্লাহাতুন মানে হৈছে খেতিয়ক, স্ত্ৰীলিংগ ফাল্লাহাতুন, গতিকে ফাল্লাহুন খেতিয়ক মানে পুৰুষ আৰু পুলিংগ, গতিকে জালিকা। 6 নম্বৰ উম্মুন মহম্মদ, মহম্মদৰ মা, মহম্মদৰ মা, মা মানে মহম্মদৰ মা হৈছে, মা হৈছে কি স্ত্ৰীলিংগ, গতিকে তিলকা। জনী মহম্মদৰ মা। 7 নম্বৰ হৈছে চাদিকি, মোৰ বন্ধু। মোৰ যদি ই থাকিলে হয় যে চাদিকাতি, তেতিয়াহ'লে কি হৈছে? মোৰ বান্ধৱী হ'লা হয়, গতিকে যিহেতু মোৰ বন্ধু, চাদিকি মোৰ বন্ধু, কিন্তু পুলিংগ, গতিকে জালিকা বহিব। 8 নম্বৰ আছে কি ইখৱাতি, ইখৱাতি মানে মোৰ ভনীসকল, গতিকে বহুবচন, গতিকে ওলাইকা হ'ব। 9 নম্বৰ ইখৱাতি মোৰ ভাইসকল, গতিকে ওলাইকা, বহুবচন আছে। 10 নম্বৰ কি আছে? আল ইমৰাতু মিন গুৱাহাটী, তিৰোতাজনী গুৱাহাটীৰ পৰা আহিছে, গতিকে তিৰোতাজনী হৈছে কি স্ত্ৰীলিংগ আৰু এক বচন, গতিকে তিলকা বহিব। গতিকে তোমালোকে বুজি পালা যে এনেকৈ যদি আহে পৰীক্ষাত, আহে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, 5 মাৰ্কলৈকে আহে। জালিকা ক'ত বহিব? কেৱল মাত্ৰ পুৰুষ, জালিকা বহিব। তিলকা ক'ত বহিব? বস্তু আৰু স্ত্ৰীলিংগ বুজালে তাতে তিলকা বহিব, ওলাইকা। লিংগৰ কোনো কথা নাই, বহুবচন বুজালে ওলাইকা বহিব, বাছ। এতিয়া 6 নম্বৰ দিছে কি যে তলৰ শব্দবোৰৰ এক বচন আৰু বহুবচন জানি লোৱা। এক বচন আৰু বহুবচন আমি জানিম, এইবিলাকো বহুত ইম্পৰ্টেণ্ট। তো নিশ্চয় তোমালোকে এইবিলাক মুখস্থ কৰিবা, এইবিলাক লাগে, মানে সদায় পৰীক্ষাত আহি থাকে। ৱাহিদুন এক বচন, জুমা বহুবচন। কিতাবুন, কিতাবুন হৈছে এক বচন, কুতুবুন বহুবচন, কালামুন আকলামুন, কাতিবুন কুত্তাবুন, মাকতাবুন মাকাতিবুন, সাহাবুন আসাহাবুন, জামিলুন জামিলায়ে, সাদিকুন আজদিকায়ে, নতিজাতুন নাতাইজ, এইবিলাক মনে মুখস্থ কৰিবা। ফাত্তান ফাতিয়ান, বেন্তুন বানাতুন, হাদিছুন হাদিয়াছুন, সুরাতুন সুরুন, জাদিদুন জুদ্দুন, রেসালাতুন রসাইল, হাকিবাতুন হাকায়েব, নাফিজাতুন নাওফাজুন। তো এইবিলাক তোমালোকে ভালকৈ মুখস্থ কৰিবা। এইবিলাক কি দিছে তোমাৰ? এইটো হৈছে 7 নম্বৰ। 7 নম্বৰ হৈছে তলৰ শব্দ ব্যৱহাৰ কৰি অৰ্থপূৰ্ণ বাক্য গঢ়া। তো বাক্য ৰচনা কৰিব দিছে, এইবিলাকো আহে ইম্পৰ্টেণ্ট, 2 মাৰ্কে দিয়ে, 5টামান লিখিব আহে। কিতাবুন, কিতাপেৰে বাক্য ৰচনা কৰিব দিছে, গতিকে তুমি কি দিব পাৰা যে হাজা কিতাবু জাদিদুন, এই কিতাপখন নতুন, হৈ গ'ল। ইকৰা মানে ইকৰা কুতুবান মুফিদাতুন, মই উপকাৰী কিতাপ অধ্যয়ন কৰোঁ। আলা আল কিতাবু আলা তাবিলাতুন, হৈ গ'ল। ইন্না হাজা কালামু জাদিদুন, নিশ্চয় কলমটো নতুন। বাইতুন হাজা বাইতি, এইখন মোৰ ঘৰ। এনেকৈ তোমালোকে বাক্য ৰচনা 5টামান কৰিবা, মই লিখি দিম দিয়া।